আমি আহিবলৈ এতিয়া শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভিডিঅ'বোৰ চাওঁ। আপোনালোকে দেখুৱাই এইবাৰ সেই গছত বট গছত কাপোৰ বন্ধা চাউকে দহিতা কেনেকৈ বান্ধিছে গছডালত চাই লওক সকলোৱে। এই গছডাল চাউক কেনেকৈ চৰি আছে দহিতাৰে। চাওক এই গছডাল কেনেকৈ বিয়পি পৰিছে এই অকল দহিতাৰে চাই লওক। কিন্তু এই গছডালত দহিতা বন্ধাৰ আগতে কিন্তু কথা কৈছোঁ যে এই গছডাল দহিতা কোনোবা কেতিয়াবা আহিলে দহিতা বান্ধিবলৈ আহিলে কেতিয়াবা কিন্তু ভুলতো এই গছডালত দহিতাখনত নাম কোনো ধৰণৰ নাম লিখি নাযাব। চাই লওক এই গছডাল কেনেকৈ দহিতা বিয়পি পৰিছে চাই লওক। শ্ৰী শ্ৰী গৰখীয়া থানৰ আপোনাৰ অন্য এটা বস্তু দেখুৱাইছোঁ চাওক। এই শহাপহু দেখুৱাইছোঁ চাওক। এই গৰখীয়া মন্দিৰৰ শহাপহু আৰু এইটো আছে ময়ূৰ চৰাই চাওক। ময়ূৰ আপোনালোকে দেখিছে আৰু এটা জন্তু হৰিণা চাওক। এই হৰিণা চাওক। এই ভিডিঅ'টো সকলোকে দেখুৱাইছোঁ। আকৌ এবাৰ মন্দিৰটো চৌদিশে দেখুৱাইছোঁ চাই লওক। মন্দিৰটো চৌদিশে সম্পূৰ্ণকৈ দেখুৱাইছোঁ চাই লওক। আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, কিন্তু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। ধন্যবাদ।